নমস্কাৰ, মই অনিল অসম জব নিউজ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। ভাৰতীয় ৰেল সেৱাই কেইদিনমান আগতে এটা নটিচ উলিয়াইছিলে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ আৰু ৰেলৱে প্ৰটেকশ্যন স্পেচিয়েল ফ'ৰ্চৰ আবেদন বিচাৰিছিলে চাব ইন্সপেক্টৰ আৰু কনষ্টেবল পদৰ বাবে। তো ইয়াৰে অনলাইন ৰেজিষ্ট্ৰেশ্যনসমূহ 1 তাৰিখৰ পৰা হোৱাৰ কথা আছিলে, কিন্তু কিবা কাৰণ 1 তাৰিখৰ পৰা নহয় 2 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু এপ্লাই চলি আছে। তো যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে এপ্লাই কৰিব পাৰে, সোনকালে নিজৰ কম্পিউটাৰ আৰু মোবাইলটো কৰিব পাৰে আৰু ওচৰৰ কম্পিউটাৰ কেফত যাব পাৰে। তো ইয়াত ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চে এনেকৈ দুটা লিংক দিছে, এই লিংক দুটাত গৈ কৰিব পাৰে আৰু ইয়াৰে লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। যিসকলে এই ভিডিঅ'টো চায় তেওঁলোকে ডেছক্ৰিপশ্যন বক্সত গৈ লিংকটোৰ জৰিয়তে এই ৱেবছাইটটো যাব পাৰিব। তো প্ৰথমে চাম কনষ্টেবল পদৰ বাবে কেনেকৈ দিছে ইয়াতে। এইটো SI তো কনষ্টেবল পদৰ কেনেকৈ কৰিব লাগে। ইয়াতে অপশ্যন আছে নিউ ৰেজিষ্ট্ৰেশ্যন বুলি আছে আৰু তলত আছে ৰেজিষ্ট্ৰেশ্যন ফৰ ফিমেল কেণ্ডিডেটছ অলৰেডি এপ্লাইড ইন নটিফিকেশ্যন নাও 01/2016। ইয়াৰ মানে হৈছে 2016ত এবাৰ আবেদন বিচাৰিছিল ভাৰতীয় ৰেল সেৱাই। তাত যিসকল মহিলাই এপ্লাই কৰিছিলে তো তেওঁলোকে ইয়াত এইটো লিংকত গৈ এপ্লাই কৰিব পাৰিব। মানে তেওঁলোকৰ অলৰেডি ইনফৰ্মেশ্যনসমূহ আছে, জাষ্ট তেওঁলোকে ভেৰিফাই কৰিব লাগে। ঠিক আছে, তাৰপিছত নিউ ৰেজিষ্ট্ৰেশ্যনত যাওঁ। নিউ ৰেজিষ্ট্ৰেশ্যনত গৈ ইয়াতে জনসমূহ গ্ৰুপ ৱাইজ দিছে। গ্ৰুপ A, SR, SWR আৰু SCR এনেকৈ ৰিজনসমূহ দিছে। তো গ্ৰুপ B, গ্ৰুপ C, গ্ৰুপ D আৰু আমাৰ গ্ৰুপটো হ'ব গ্ৰুপ E, নৰ্থ ফ্ৰণ্টিয়াৰ ৰেলৱে। তো আমি গ্ৰুপ ইত যাব লাগিব। গ্ৰুপ ইত ক্লিক কৰোঁ। গ্ৰুপ ইত গৈ প্ৰথমতে এপ্লাই কৰাৰ আগতে কৰিব ইনষ্ট্ৰাকশ্যনসমূহ ভালকৈ পঢ়ি ল'ব, যাতে ভুল নকৰে, চাই ল'ব কেনেকৈ কি কৰিব লাগে। তাৰপিছত প্ৰথমতে ইয়াত কৈছে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিলে নিজৰ নাম, ইমেইল ID আৰু ফোন নম্বৰ দি কৰিব লাগিব। তাৰপিছত ইমেইল ID ভেৰিফিকেশ্যন, আপোনাৰ ইমেইলত কোড এটা আহিব, OTP কোড আহিব, সেইটো কোডটো দি আপুনি ভেৰিফাই কৰি ল'ব লাগিব। তাৰপিছত জনেল ৱাইজটো আপোনাক কৈ দিলোঁ, গ্ৰুপ ইত আছে। তো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ মেট্ৰিকুলেশ্যন আগতে কৈ দিয়া হৈছে। তো মেট্ৰিকৰ চাৰ্টিফিকেটখন লাগিব আৰু আপুনি এপ্লাই কৰোঁতে এটা কথা মন কৰিব কি এডমিটত মানে মেট্ৰিকুলেশ্যনৰ এডমিটত যেনেকৈ আছে আপুনি তেনেকৈ ছাবমিট কৰিব লাগিব, ফৰ্মখন ফিল আপ কৰিব লাগিব। তাৰপিছত যিসকলে বেংক চালান কাটে, তো বেংক চালান কাটিলে ক'ত কাটিব লাগিব ইনফৰ্মেশ্যনসমূহ ভালকৈ লিখিব লাগিব। মই ইনফৰ্মেশ্যনসমূহ ডেছক্ৰিপশ্যন বক্সত দি দিম, তাতে চাব পাৰিব। তাৰপিছত পে'মেণ্টসমূহ ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ডেও কৰিব পাৰে। আচলতে ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডেৰে কৰিলে সোনকালে হয় আৰু ইমান ভেজাল নাথাকে আৰু সোনকালে হৈ যায়। তাৰপিছত ফটো আৰু ডকুমেণ্ট আপলোড, আপোনাৰ ফটো আপলোড কৰিব লাগিব। তাৰপিছত ডকুমেণ্টটো আপোনাৰ মেট্ৰিকুলেশ্যন ডকুমেণ্টটো দিব লাগিব। তাৰপিছত আপুনি ইয়াতে ক্লিক কৰিব, তাৰপিছত ছাবমিট বুটানত ক্লিক কৰি দিব। ছাবমিট বুটানত ক্লিক কৰাৰ পিছত আপোনাৰ ফৰ্মখন আহি যাব। ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিলে আপোনাৰ নামটো দিব, মেট্ৰিকত যিটো আছে তেনেকৈ। তাৰপিছত ইণ্টাৰ ইয়ৰ নেম, তাৰপিছত জন্মৰ তাৰিখটো, এতিয়া আপোনাৰ ফাৰ্ষ্ট তাৰিখটো দিব লাগিব, তাৰপিছত মাহ, তাৰপিছত জন্ম আৰু বছৰটো, তাৰপিছত লিংগ চিলেক্ট কৰিব। তাৰপিছত আধাৰ কাৰ্ড বুলি আছে, আধাৰ কাৰ্ড চিলেক্ট আছে। যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেতিয়াহে আধাৰ কাৰ্ড চিলেক্ট কৰিব, নহ'লে আপুনি প্ৰথমটো দিব I do not have আধাৰ কাৰ্ড, ক্লিক কৰিব। তাৰপিছত ফাদাৰ্ছ নেম,
মেট্ৰিকত যেনেকৈ আছে তেনেকৈ মাদাৰ্ছ নেম, তাৰপিছত মেট্ৰিকুলেশ্যনৰ 10 পাছ বুলি, তাৰপিছত আপোনাৰ চিলেকশ্যন অফ ইয়াৰ কিমান চনত আপুনি মেট্ৰিক পাছ কৰিছিল, তাৰপিছত মোবাইল নাম্বাৰটো এক্টিভ মোবাইল নাম্বাৰ, তাৰ তলত আপুনি মোবাইল নাম্বাৰটো কনফাৰ্ম কৰিব লাগিব ইয়াতে। তাৰপিছত ইমেইল আইডিটো দিব আপোনাৰ এক্টিভ ইমেইল আইডি। যদি আপোনাৰ এক্টিভ ইমেইল আইডি নাই তেতিয়াহ'লে আপুনি নতুন এটা ইমেইল আইডি বনাই লওক, আৰু যদি নেটকেফত যায় আপুনি নেটকেফে নতুন ইমেইল আইডিটো বনাই দিব। তাৰপিছত ইমেইল আইডিটো আপুনি লিখি ৰাখিলে হ'ল, মনত ৰাখিব। তাৰপিছত কনফাৰ্ম ইমেইল আইডি, তাৰপিছত কেপচা ক'ডটো ইয়াতে দি দিলে এনেকৈ কৰিব পাৰিব। আপুনি এইটো মোবাইলটো কৰিব পাৰে, আপোনাৰ নিজৰ কম্পিউটাৰটো কৰিব পাৰে, মোবাইলটো কৰিব পাৰিব। তাৰপিছত ইয়াতে ক্লিক কৰি কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ পিছত নেক্সট এখন পেজত আহিব, OTP কোডটো আহিব। OTP কোডটো আহিলে আপুনি ভেৰিফাই হ'ব। ভেৰিফাই হোৱাৰ পিছত আপোনাৰ মেইন ফৰ্মখন আহিব। তো মেইন ফৰ্মখন কৰিব পাৰিব চাগে, ফ'ল' কৰিব পাৰিব। তাতে আপোনাৰ ফটো আপলোড কৰিব। ফটো আপলোড হোৱাৰ পিছত আপোনাৰ পে'মেণ্ট অপশ্যনটো আহিব। আপুনি পে'মেণ্ট কিহেৰে কৰে, চালানেৰে কৰে নে কিহে কৰে। যদি চালানেৰে কৰে, চালানেৰে কৰিলে আপোনাৰ চালান এখন ওলাই আহিব চালানেৰে কৰিব লাগিলে। আৰু যদি ডেবিট কাৰ্ডেৰে কৰে, ডেবিট কাৰ্ডেৰেতো সহজ হয়, ডেবিট কাৰ্ডেৰে কৰাই বেছি ভাল। তাৰপিছত কনষ্টেবল পদত চাওঁ, কনষ্টেবল পদত চালোঁ, চৰি SIত চাওঁ। SIটো এনেকৈ আছে, নিউ ৰেজিষ্ট্ৰেশ্যন একেই হ'ব, প্ৰচিডিউৰ চেম হ'ব, তাত যেনেকৈ আছিলে তাত এনেকৈ হ'ব। আৰু এপ্লাইসমূহ 1 তাৰিখৰ পৰা চলি আছে, ইয়াতে দিয়া আছে, এনেকৈ দেখাইছে। তাৰপিছত এপ্লাই লাষ্ট ডেট হৈছে 30 জুন, 30 তাৰিখলৈ কৰিব পাৰিব। তাৰপিছত লাষ্ট ডেট অফ অনলাইন ফিজ পে'মেণ্ট, অনলাইন ফিজসমূহ 2 জুলাইলৈকে কৰিব পাৰিব। তাৰপিছত লাষ্ট ডেট ফৰ অফলাইন ফিজ পে'মেণ্ট, আপুনি যদি অফলাইন কৰিব বিচাৰে চালানেৰে তেতিয়াহ'লে আপুনি 5 তাৰিখৰ ভিতৰত কৰিব লাগিব। আৰু লাষ্ট ডেট ফৰ ফটো আপলোড এণ্ড ফাইনেল ছাবমিশ্যন, ফাইনেল ছাবমিশ্যনৰ তাৰিখ আপোনাৰ হেৰিলৈকে আছে, 7 জুলাইলৈকে আছে 2018। কাৰণ কি হয়, কিছুমানৰ চালান কাটোতে দেৰি হৈ যায়, বেংকত ইমান দীঘল লাইন ধৰিব লাগে, গতিকে ডেবিট কাৰ্ডেৰে কৰিলে বেছি ভাল হয়। তো এইখিনিয়ে আপোনালোক শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ ভাল পাইছে খবৰটি পাই। এই খবৰটি আপোনালোকৰ ফ্ৰেণ্ডবিলাকক জনাই দিব, তেওঁলোকে গম নাপাব পাৰে। শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, তেতিয়া গম পাব, নাইবা মুখেৰে ক'লে হৈ যাব। আৰু কমেণ্ট কৰিব। আৰু যিসকলে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো দবাই দিব, যাতে পৰৱৰ্তী ভিডিঅ' আপলোড কৰিলে আপুনি সোনকালে গম পায়। তো ধন্যবাদ।